একেবাৰে কনিষ্ঠতম কি ৰ'দ দিছে ৰে গা জ্বলি যায় বাবুৰ কি বসন্তীখনত দিছা না প্ৰথমতে দিছা না বাবুৰ বসন্তী ভালে ভালে থাকি দে আমাৰ লগত সদায় ভালে কুশলে এথৰ আমাৰ ধুনীয়াকৈ পূজা চূজা কৰা হৈ গ'ল আমি এথৰ অলপ গীতাংগত থাকি আহোঁ এটা বুজিছা না আমি কীৰ্তনঘৰত আহিলোঁ দৌ বুঢ়া বুঢ়ী
আহি কেনে গাছৰ সেৱা তলত চেৱা বহি জনালোঁ আছোঁ। এতিয়া গাছৰ তলত বহি আছোঁ গাছৰ তলত মানে ইয়াতে বহি আছোঁ দুয়োটাই বহুত বেছি গৰম বাপৰে বহুত বেছি ৰ'দ দিছে আমি সেইকাৰণে অলপ গাছৰ তলত জিৰণি লৈছোঁ সেইকাৰণে গাছ ৰুব লাগে গাছ থাকিলেহে মানুহ থাকিব কালিতো বাপৰে বাপ বহুত গছ ৰুইছেতো বহুত গছ কালি ফেচবুকততো বহুত গছ ৰুইছে বহুত গছ ৰুইছে তাকেতো হা কি গৰম দিছে একেবাৰে পইচা পোৱাৰ আশাতে ৰুইছে নে কিয় বা ৰুইছে যি নহওক ৰুইছে আৰু ৰুইছে আৰু যি নহয়। এনেকৈ ৰুই থাকে ঠিকেই আছে কিন্তু আৰু যদি এই প্ৰাণীবিধে যদি বিচাৰে যে গছপুলি ৰুইছে আমি খাব যাই আছোঁ তেতিয়া কি কৰিব লাগিব ভালদৰে জেওৰা দিব লাগিব বেৰা চেৰা দিব লাগিব